তো হেল্ল' কি খবৰ সকলোৰে ভালে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ। তো আজিৰ ভিডিঅ' টপিকটো হ'ল মানে অনলাইনত কিদৰে PNBৰ পৰা ডেবিট কাৰ্ড এপ্লাই কৰিব পাৰি অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে আপোনাৰ ঘৰত পাই যাবহি। বেংকত যদি আপোনালোকে এপ্লাই কৰে অফলাইনত এপ্লাই কৰে বেংকৰ প্ৰচেছটো অলপ দেৰি লাগে, সময় লাগে। আপোনালোকে চাব ভিডিঅ'টো লাষ্টলৈকে, তেতিয়াহে আপোনালোকে বুজি পাব সম্পূৰ্ণ ফুল প্ৰচেছ এপ্লাই কৰা আপোনালোকক দেখাই দিম আৰু চাব। আৰু এইখন হ'ল মোৰ PNB দেখিছে আপোনালোকে। তো আহি গ'ল, ডেবিট কাৰ্ড হয়। তো অতি কম সময়ত মই এতিয়া ঘৰত লগ পাম আৰু এপ্লাই কৰা প্ৰচেছটো ফুল দেখাই দিম, চাব আপোনালোকে। তো ভিডিঅ'টো আগলৈ চাই থাকক। কাৰ্ড এনেকুৱাকৈ আহিব, ধুনীয়াকৈ ডেবিট কাৰ্ড হয়। PNB UPI অপশ্যনটো আছে, ডেবিট কাৰ্ড হয়, পাঞ্জাৱ নেশ্যনেল বেংক পুৰা। তো হেল্ল', ভিডিঅ'টো প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ' যদি ভাল লাগে ফুল প্ৰচেছ ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে বুজি পাব PNB এপছত বা পাঞ্জাৱ নেশ্যনেল এপছত আধাৰ আৰু মোবাইল নম্বৰ সৈতে কেনেকৈ লিংক থকাৰ কাৰণে আপোনালোকে ডেবিট কাৰ্ড এপ্লাই কৰিব পাৰিব, ATM কাৰ্ড এপ্লাই কৰিব পাৰিব। মই ঘৰতে বহি অতি সহজতে। তো চাই লওক প্ৰচেছটো মই দেখাইছোঁ আপোনালোকক। ফাৰ্ষ্টতে আপোনালোকে প্লে ষ্ট'ৰ যাব। প্লে ষ্ট'ৰত যোৱাৰ পাছত আপোনাৰ PNB এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত নেক্সট আপোনালোকৰ প্ৰচেছটো হ'ল নিউ ইউজাৰ ক্লিক কৰিব। তো নিউ ইউজাৰ ক্লিক কৰিব। নিউ ইউজাৰ ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব, ৰেজিষ্ট্ৰেশ্যন উইথ আধাৰ। 3 নম্বৰ পাছত ৰেজিষ্ট্ৰেশ্যন উইথ আধাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ নেক্সট কণ্টিনিউ ক্লিক কৰিব। ইয়াত তাৰপিছত কণ্টিনিউ ক্লিক কৰাৰ পাছত নেক্সট আপোনালোকৰ একাউণ্ট নম্বৰটো বহাব ধুনীয়াকৈ। তো একাউণ্ট নম্বৰটো বহাব আৰু পান কাৰ্ড নম্বৰটো বহাব, নহ'লে বা ডেট অফ বাৰ্থটো আপোনালোকে ধুনীয়াকৈ বহাই দিব লাগিব। আৰু মোবাইল ৰেজিষ্ট্ৰেশ্যন মোবাইল বেংকিং ছাৰ্ভিচ লাগে যদি, আৰু নহ'লে বা ইণ্টাৰনেট বেংকিং, দুইটা অপশ্যন যিকোনো এটা ক্লিক কৰিব। আপোনাৰ যদি মোবাইল বেংকিং লাগে মোবাইল বেংকিং ক্লিক কৰিব, আৰু যদি মোবাইল বেংকিং এণ্ড ইণ্টাৰনেট বেংকিং সেইটো ছাৰ্ভিচ লাগে সেইটো ছাৰ্ভিচ ক্লিক কৰিব। ভিউ অনলি ভিউ এণ্ড ট্ৰেনজেকশ্যন যিকোনো এটা ক্লিক কৰিব, ভিউ এণ্ড ট্ৰেনজেকশ্যন ক্লিক কৰিব, কণ্টিনিউ কৰি দিব আপোনালোকে। তো নেক্সট আপোনালোকৰ মোবাইল নম্বৰলৈ OTP এটা যাব। OTPটো আপোনালোকে দিব, কণ্টিনিউ ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ নেক্সট আধাৰ কাৰ্ডৰ নম্বৰটো দিব লাগিব, 3টা ডিজিট 12টা নম্বৰ আহিব। 12টা কণ্টিনিউ ক্লিক কৰি দিব, ছাবমিট মাৰি দিব। ছাবমিট হোৱাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ডত যোনটো নম্বৰ ফোন নম্বৰ লিংক আছে সেইটো লিংক ক্লিক কৰিব আধাৰ নম্বৰটো। তো দি দিব OTP, তাৰপিছত কণ্টিনিউ হৈ যাব। কণ্টিনিউ হোৱাৰ পাছত আপোনালোকৰ টিপিন বহাব লাগিব। টিপিন 5 নম্বৰ ষ্টেপ আছে, এইটো 5 নম্বৰ ষ্টেপৰ চাইন ইন পাছপোৰ্ট বহাব লাগিব, ধুনীয়াকৈ কনফাৰ্ম পাছপোৰ্ট বহাব লাগিব। তাৰপিছত আপোনাৰ ট্ৰেনজেকশ্যন পাছপোৰ্ট বহাব লাগিব আৰু কনফাৰ্ম কৰিব লাগিব পাছপোৰ্ট। আৰু নেক্সট আৰু টিপিনটো বহাব লাগিব, টিপিন কনফাৰ্ম কৰিব লাগিব। এই টিপিনটো হ'ল আপোনালোকৰ ডেবিট কাৰ্ড এপ্লাই কৰোঁতে বহুত প্ৰয়োজন হয়। টিপিনটো আপোনালোকে মনত থ'ব, আৰু এই যোনটো পাছপোৰ্ট আপোনালোকে বহাইছে সম্পূৰ্ণ স্নেপশ্বট বা ফটো এখন মাৰি ৰাখি দিব আপোনালোকে। তো নেক্সট প্ৰচেছটো আপোনালোকক ভিডিঅ' দেখাম। তো নেক্সট কেনেকৈ টিপিনৰ সহায় বা মোবাইল বেংকিঙৰ সহায়ত বা PNB প্ৰচেছটো এপছটো অ'পেন কৰিম। অ'পেন কৰাৰ পাছত আপোনালোকক দেখাম। এইখনখন দেখিছে আপোনালোকে ডেবিট কাৰ্ড হয়। মোক পাই গ'লহি 9 দিন নেলাগিলেই। ধৰ 26 তাৰিখে এপ্লাই কৰিছিলোঁ, 29 তাৰিখে গ্ৰাণ্টেড হৈ গ'ল, 4 তাৰিখে ঘৰ আহি পাই গ'লহি। তো বিৰাট ধুনীয়া এখন ডেবিট কাৰ্ড হয়। সম্পূৰ্ণ মই দেখাম খুলি পেলাই আপোনালোকক অলপ পাছতে। তাৰপিছত এতিয়া মই প্ৰচেছটো আপোনাৰ এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গ'ল। আপোনাৰ প্ৰচেছটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে PNB এপছটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত ফুল প্ৰচেছটো মই দেখাই আছোঁ এতিয়া। তো হেল্ল' গাইজ, ছেকেণ্ড প্ৰচেছটো চাই লওক আপোনালোকে। ছেকেণ্ড প্ৰচেছটো মই দেখাম এতিয়া মোবাইলৰ জৰিয়তে। তো এইটো হ'ল মোবাইল দেখিছে আপোনালোকে, এইখন হ'ল ডেবিট কাৰ্ড। তো এইটো মোবাইল PNB এপছটো অ'পেন কৰিছোঁ। তো অ'পেন কৰা অলপ টাইম লাগিব। তাৰপিছত এইটো হ'ল অ'পেন হৈ গ'ল। এতিয়া মই পাছপোৰ্ট বহাম ধুনীয়াকৈ। এইটো হৈ গ'ল পাছপোৰ্ট বহাম। পাছপোৰ্ট বহাৰ পাছত তো অ'পেন হৈ গ'ল। এইফালে দেখিছে আপোনালোকে ফুল পাছপোৰ্ট বহালোঁ। বহোৱাৰ পাছত আপোনালোকৰ ইয়াত ওলাব নিউ ডেবিট কাৰ্ড অপশ্যনটো ওলাব। ডেবিট কাৰ্ড এপ্লাই অপশ্যনটো ওলোৱাৰ পাছত এপ্লাই ফৰ এ নিউ ডেবিট কাৰ্ড ইয়াত ক্লিক কৰি দিব। তাৰপিছত এপ্লাই ক্লিক কৰিছিলোঁ। তাৰপিছত ইয়াৰ পাছত আপোনালোকৰ একাউণ্ট নম্বৰ বুলি ওলাব, তাত আপোনালোকে ক্লিক কৰিব। আপোনাৰ যোনটো একাউণ্ট নম্বৰ হেড ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনটো ডেবিট কাৰ্ডৰ নাম বা ATM কাৰ্ডৰ নাম লাগে সেইটো নামটো বহাই দিব। তাৰপিছত নামটো বহাৰ পাছত তাৰপিছত অলপ বেক কৰিব, কণ্টিনিউ ক্লিক কৰিব। কণ্টিনিউ ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা মোবাইলে OTP যাব আৰু টিপিন বহাব লাগিব। তো টিপিন বহাৰ পাছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। সেইটোৱে প্ৰচেছটো, চিম্পুল এটা প্ৰচেছ আপোনালোকে পাৰিব ঘৰতে নিজে এপ্লাই কৰিবৰ কাৰণে। তো আৰু মই ছাইডত গ্ৰাণ্টেড হোৱা মেছেজ লগাই দিম। আৰু আপোনালোকক স্পীড পষ্টৰ দ্বাৰা যোনটো ID হয় ট্ৰেডিং IDত আপোনালোকে চাব পাৰিব। তো
8 দিন 7 দিনৰ ভিতৰত আপোনালোকে পাই যায়হি। যদি আপোনালোকে বেংকত অফলাইন এপ্লাই কৰে বা এমাহমান সময় লাগে, তো কি হ'ল প্ৰব্লেমটো এনেকুৱা ধৰণৰ বেংকত আপোনালোকে এইখিনি ফৰ্ম ফিল আপ একেলগতে ফিল আপ কৰি অনলাইনত ছাবমিট দিয়াৰ কাৰণে তো সময় লাগে। আপুনি যদি অনলাইনত এপ্লাই কৰে অতি সোনকালে বা 8 দিন 7 দিন বা 6 দিনৰ ভিতৰত আপুনি ঘৰ সোনকালে পাই যাব। তেনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন আগতে ভিডিঅ' বনাম আৰু চাব আপোনালোকে। তো হেল্ল' লাষ্ট দেখিছে আপোনালোকে, এইখন হ'ল ডেবিট কাৰ্ড। এনেকুৱাকৈ আহিব ধুনীয়াকৈ। ডেবিট কাৰ্ড হয়, PNB ইউপিআই অপশ্যনটো আছে, ডেবিট কাৰ্ড হয়, পাঞ্জাৱ নেশ্যনেল বেংক পূৰা ধুনীয়াকৈ লিখা আছে আৰু এইপিনে এড্ৰেছ। তো এইফালে খুলিছোঁ, এইফালে এইটো খুলিলোঁ, অপশ্যনটো এইখন হৈ গ'ল আৰু ঠিকে আছে। সম্পূৰ্ণ এইখন হ'ল, এইটো হ'ল ডেবিট কাৰ্ড। এনেকুৱা হয় চেম ডেবিট কাৰ্ড। তো আপোনালোকে এপ্লাই কৰিব পাৰিব।